নমস্কাৰ সকলোকে। আজি পূজা চাব যাম বুলি ৰেডি হৈছোঁ আৰু যিহেতু আমি পূজাত যাম সেইটো কাৰণে বগা চুৰিদাৰযোৰে পিন্ধি ল'লোঁ আৰু চবতকৈ ডাঙৰ কথাটো হৈছে মোৰ চুলিখিনি। এই চুলিখিনিৰ কাৰণে ইমানেই প্ৰব্লেম হয়, ক'ৰবাত যাব ওলালে নে বান্ধিব পাৰোঁ ভালদৰে না মেলি যাব পাৰোঁ চুলিখিনি, কোনোফালে শান্তি নহয় আৰু চুলিখিনিৰ কাৰণে। ইফালে ষ্ট্ৰেট কৰিবও নোৱাৰোঁ যিহেতু মোৰ এবাৰ কৰি পেলাই টাকলাই হৈ গ'লোঁ আৰু তাৰপিছত ইফালে ওলাই থাকোঁতে মোক নিব আহিলে। আমি গৈ আছোঁ, কিন্তু এটা কথা, আমি ক'ত গৈ আছোঁ কোনেও নাজানো। ক'ত যাম, পূজা চাবতো যাব ওলাইছোঁ সেইটো জানো, কিন্তু কোনখন পূজাথলীত যাম, ক'ত যাম সেইটো কোনেও নাজানে আৰু সেইকাৰণে সুধি আছে আৰু ক'ত যাবা ক'ত যাবা। ময়ো সুধি আছোঁ ক'ত বা যাম নাজানো আৰু তাৰপিছত মই ভাবিলোঁ যে এটা কাম কৰা ভাল হ'ব, আমি যিমান পূজাথলী আছে গোটেই যাওঁতে চাই যাম আৰু আহোঁতে যিখন পূজাথলীত গাড়ী চাড়ী থ'বৰ কাৰণে ভাল জেগা আছে তাতে আমি সোমাই যাম। তাৰপিছত গৈ থাকোঁতে এখন পূজাথলী দেখিলোঁ, খুব সৰুকৈ পাতিছে কিন্তু ধুনীয়া পৰিৱেশ। তাৰপিছত ইয়াতে জেলেপি ল'লোঁ, লৈ পেলাই গাড়ীত দুয়োৱে বহি পেলাই খালোঁ আৰু যিহেতু দুৰ্গা পূজাৰ বতৰত আৰু জেলেপি নাখালে পূজাখন আধৰুৱা যেন লাগে। তাৰপিছত আৰু জেলেপি এনেও মই খুব ভাল পাওঁ। তাৰপিছত আহি পেলাই এখন পূজাথলী পালোঁ, এইখন চাওকচোন ইমান ধুনীয়া। দেৱী মাৰ প্ৰতিমাখন খুব ধুনীয়াকৈ বনাইছে, কিন্তু আমাৰ যাব নোৱাৰোঁ, প্ৰতিমাখনত সেৱা ল'ব নোৱাৰোঁ, কিবা অলপ প্ৰব্লেম হৈ আছে, তো সেইটো কাৰণে তাতে যাব নোৱাৰিলোঁ, বেয়া লাগিছে। তাৰপিছত আকৌ ইয়াতে সোমালোঁ, ইয়াতে গাড়ী চাড়ী থৈ পেলাই আমি সোমালোঁ। সোমাই পেলাই ইয়াতে মিঠাই চিঠাই ল'লোঁ অলপ, লৈ পেলাই এতিয়া ঘৰলৈ গৈ আছোঁ। বাই বাই।